আমি ৰাতিপুৱা তেখেতৰ ঘৰৰ পৰা সমাধি ক্ষেত্ৰলৈকে সবে মিলি চাইকেল চলাই পেলাই তাতে গৈ তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাম আৰু প্ৰি বাৰ্থডে আমি তাতে চেলিব্ৰেট কৰিম। তাৰপিছত আমাৰ LNIP স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াই ব্ৰেকফাষ্ট আৰু জুবিন গাৰ্গৰ ফটো থকা টি-চাৰ্ট কৰি ৰাখিছে। আমি তাৰ পৰা পিন্ধি সবে একেলগে আহিম। তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাটোৱে আমাৰ উদ্দেশ্য। কাৰ্যসূচী থাকিব আপোনালোকৰ? তেনেকৈ একো কাৰ্যসূচী সবকে একত্ৰিত হৈ পেলাই তেখেতক স্মৰণ কৰা, যিহেতু তেখেতে চাইকেলিং ভাল পাইছিলে। কিমান থাকিব? শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।